মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আলোচনা কৰিবলৈ লৈছো পঞ্চম শ্ৰেণীৰ নতুন গণিত পাঠ্যপুথিৰ পাঠ নম্বৰ 1 সংখ্যা আৰু প্ৰক্ৰিয়াৰ কিছু অংশ। আমি ইতিমধ্যে 6 নং পৃষ্ঠাৰ সংখ্যাৰ স্থানীয় মান তাৰ পিছত সংখ্যাবোৰ বহলাই বিস্তৃত ৰূপত লিখা কমা দি লিখা এই সম্পৰ্কে কিছু আলোচনা কৰিছিলো। আজি আমি সংখ্যাৰ বিস্তৃত ৰূপটো পুনৰ আলোচনা কৰিম আৰু তাৰ পিছৰ কিছু অংশ আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। আমাৰ কিতাপৰ 6 নম্বৰ পৃষ্ঠাটো উলিয়াই লবা। তাৰ তলৰ অংশত দিয়া আছে চাবা। আমি ইতিমধ্যে যিখিনি বহলাই লিখা শিকিলো তাৰ ওপৰত ভিত্তি কৰি এতিয়া আমাক তলত A, B, C, D আৰু E 5টা ঘৰ দিয়া আছে। তাত তোমালোকে এটা এটা সংখ্যা লিখিব লাগিব। সংখ্যাকেইটা কিন্তু 5টা অংকেৰে গঠিত হ'ব লাগিব। 5টা অংকেৰে গঠিত। তাত প্ৰতিটো ঘৰতে এটা এটা সংখ্যা লিখিবা আৰু সেই সংখ্যাবোৰ সোঁফালে থকা দীঘল বাকচটোত ভাঙি লিখিব লাগিব। গতিকে এইটো তোমালোকে কৰিবা। মই এই সম্পৰ্কে তোমালোকে ওপৰৰ যিকেইটা সংখ্যা লিখা হৈছে সেই সংখ্যাকেইটা তোমালোকে যি ধৰণে কৰিছিলা ঠিক তেনেকুৱাই হ'ব। বাকী বিশেষ কথা ইয়াত অসুবিধা নাপাবা। আমি ইয়াৰ পিছৰ পেজলৈ গৈছো 7 নম্বৰ পেজলৈ। সংক্ষিপ্ত ৰূপত লিখো আহা। অৰ্থাৎ আমাক ইয়াত সংখ্যাবোৰ ভাঙি দিয়া হৈছে। আমি ইয়াক সেই ভাঙা ৰূপটোৰ পৰা সংক্ষিপ্ত কৰিব লাগে। অৰ্থাৎ এই নম্বৰটো আছে যেনেকুৱা 800 যোগ 80 যোগ 9। অৰ্থাৎ এইটো হ'ব 8, 8 আৰু 9। অৰ্থাৎ 889। 889 লিখিব লাগিব কাষৰ বাকচটোত আমি। ঠিক তেনেকে বি নম্বৰটোত 2000 যোগ 200 যোগ 20 যোগ 2। অৰ্থাৎ আমি এইটোত তাক সংক্ষিপ্ত ৰূপত লিখিলে এনেকুৱা হ'ব 2, 2, 2, 2। অৰ্থাৎ 2222। 2000ত 2ত এটা কমা হ'ব। ঠিক তেনেকে C, D আৰু E এই নম্বৰৰ গণিতকেইটা অংককেইটা তোমালোকে নিজে কৰি পেলাই সমাধান কৰাৰ চেষ্টা কৰা। সংখ্যাত লিখো আহা। সংখ্যাত ইয়াত আখৰেৰে লিখি দিয়া আছে 9805। ইয়াত তোমালোকে লিখিব লাগিব 9, 9টো হাজাৰ অৰ্থাৎ 9। তাৰপিছত লিখিব লাগিব 8, 9, 8। তাৰপিছত 0 দি পেলাই 5, 9805। তেতিয়া এইটো কিমান হ'ব 9805 হ'ব। আৰু 9ৰ পিছত এটা কমা দিব লাগিব। এইকেইটাও তোমালোকে নিজে কৰাৰ চেষ্টা কৰা। 15709 এইটো তোমালোকে সংখ্যাত লিখিবা। C নম্বৰত আছে 35092। D নম্বৰত আছে 69600 আৰু E নম্বৰত আছে 10002। লিখিবলৈ এবাৰ চেষ্টা কৰাচোন। ভুল হ'লে মই নিশ্চয় সহায় কৰি দিম। তোমালোকে লিখা হ'লে এখন ফটো মাৰি মোলৈ পঠিয়াবা। মই চেক কৰিম। চেক কৰি ভুল হ'লে মই শুদ্ধকৈ তোমালোকক দিয়াৰ চেষ্টা কৰিম। তলত আছে আখৰেৰে লিখো আহা। ওপৰত যেনেকে আমাক আখৰেৰে লিখি দিছিলে আৰু আমাক আমাৰ ফালৰ পৰা সংখ্যাত লিখিব দিছিলে। এতিয়া তলৰ প্ৰশ্নটোত সংখ্যাত লিখি দিছে, আমাক আখৰেৰে লিখিব দিছে। এই নম্বৰটো হৈছে 15000। আমি তাত লিখিব লাগিব আখৰেৰে 15907। বি নম্বৰটোত আমি লিখিব লাগিব
29,008। চি নম্বৰটোত লিখিব লাগিব 61,507। ডি নম্বৰটোত আমি লিখিব লাগিব 70,091। ই নম্বৰটোত আমি লিখিব লাগিব 92,990। এইকেইটা তোমালোকে সহজতে পাৰিবা বুলি মই আশা কৰিছো। তাৰ তলৰ প্ৰশ্নটো আমি আলোচনা কৰিবলৈ লৈছো। সৰুৰ পৰা ডাঙৰলৈ ক্ৰমত সজাও আহা। অৰ্থাৎ আমি ইয়াত যিকেইটা সংখ্যা আছে আমি ক্ৰমত একাধিক্ৰমে সজাব লাগিব সৰুৰ পৰা ডাঙৰলৈ। এইটো কৰিব যাওঁতে তোমালোকে এটা কথা মন কৰিবা যে তাৰ যেনেকে আমি এ নম্বৰ প্ৰশ্নটিক উদাহৰণ হিচাপে যদি লওঁ, ইয়াত মুঠ 4টা সংখ্যা দিয়া আছে আৰু এই 4টা সংখ্যাৰে বৃহত্তম স্থানটো হৈছে শতক, অৰ্থাৎ প্ৰতিটোৰে আটাইতকৈ ডাঙৰ স্থান হৈছে শতক। গতিকে আমি সেইটো চাই ল'ম। তাৰ পিছত শতকৰ ঘৰৰ প্ৰথম সংখ্যাকেইটা আমি চাই যাম, মানে শতকৰ ঘৰৰ স্থানত থকা অংককেইটা আমি চাই যাম। তাত যিহেতু আমাক সৰুৰ পৰা সজাব দিয়া হৈছে, গতিকে শতকৰ ঘৰত যিটো আটাইতকৈ সৰু সংখ্যা সেইটো আমি প্ৰথমতে লিখিম। গোটেইকেইটা যদি চাওঁ, ইয়াত শতকৰ ঘৰত প্ৰথম সৰু সংখ্যাটো হৈছে 6, নহয়নে? বাকীকেইটাত 7 আৰু 9 আছে প্ৰথম শতকৰ ঘৰ সংখ্যাটোত। গতিকে 6 থকা সংখ্যাটোৱে হ'ব আটাইতকৈ সৰু। তাত 6ৰ লগত কি আছে? 690। গতিকে আমি ইয়াত লিখিব লাগিব 690। এতিয়া আমি যিহেতু 690 লিখিলো প্ৰথম সংখ্যাটো, দ্বিতীয় সংখ্যাটো কি হ'ব সেইটো চাম। দ্বিতীয় সংখ্যাটো চালো যে শতকৰ ঘৰত 6তকৈ অলপ ডাঙৰ হৈছে 7। 7 থকা সংখ্যাটো তাত আছে, কিন্তু 7 থকা সংখ্যা দুটা আছে। এটা আছে 723 আৰু এটা হৈছে 732। ইয়াৰ পৰা কোনটো সৰু হ'ব? 732 সৰু নে 72 সৰু? গতিকে ইয়াত আমি এতিয়া দশকৰ ঘৰৰ স্থানটো মিলাই চাম। দশকৰ ঘৰৰ স্থানটো 2, এটাত আছে 2, এটাত আছে 3, নহয়নে? গতিকে আমি কি কৰিম? 2 থকাটো আগতে লিখিম। বাকী এককৰ ঘৰৰ সংখ্যাটো আমি নিমিলালেও কথা নাই আৰু, যিহেতু ইয়াত মিলিয়ে গৈছে শতক আৰু দশকৰ স্থানৰ আমি গম পায়ে গ'লো ইতিমধ্যে। গতিকে ইয়াত হ'ব 7-2 থকাটো আমি ইয়াৰ পিছত লিখিব লাগিব। 7-2ৰ লগত কি আছিলে? 723। ইয়াত আমি লিখিম 690ৰ পিছত লিখিম 723, সেইটো লিখিম। তাৰ পিছত লিখিব লাগিব 732 আৰু তাৰ পিছত হ'ব 960। ঠিক তেনেধৰণে তোমালোকে এইটো সহজ অকমান সংখ্যাকেইটা ভালদৰে পৰ্যবেক্ষণ কৰিলে গম পাবা ইয়াত কোনটো সৰুটোক আটাইতকৈ আগতে লিখিব লাগিব আৰু বাকী তাৰ পিছত একাধিক্ৰমে সজাই একেবাৰে ডাঙৰটো আমি লাষ্টত লিখিব লাগিব। কিন্তু এই ধৰণে তোমালোকে লিখাৰ চেষ্টা কৰাচোন। আজিলৈ আমি আলোচনা ইমানতে সামৰিছো। তোমালোকে এইখিনি প্ৰশ্নৰ উত্তৰ কৰা হলে ফটো মাৰি পঠাবলৈ নাপাহৰিবা, তেতিয়াহে আমি গম পাম তোমালোকে বুজি পালা নে নাই। গতিকে সেইটো তোমালোকে সকলোৱে কৰিবা। আৰু বাকী যিখিনি অংক আমাৰ আলোচনা কৰিবলৈ বাকী থাকিলে সেইখিনি আমি পৰ্যায়ক্ৰমে আলোচনা কৰি যাম। আজিলৈ ইমানতে সামৰিছো। ধন্যবাদ।